বাৰিষাৰ সিজন অহাৰ লগে লগে মহৰ উৎপাত খুবে বৃদ্ধি পাইছে। মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অধিকাংশ লোকেই মহ নাশ কৰা লিকুইড বা স্প্ৰে ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ নিয়মীয়া আৰু অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত আমাৰ বহু ধৰণৰ সাইড ইফেক্ট হ'ব পাৰে। এই কাৰণে মই আজি আপোনালোকক এনেকুৱা এটা ঔষধি চাকি ঘৰতে তৈয়াৰ কৰি দেখাম, যাৰ সহায়ত আপুনি আপোনাৰ ঘৰৰ মহ খেদাৰ লগতে বিভিন্ন ধৰণৰ সাইড ইফেক্ট হোৱাৰ পৰা বাচিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ, যিসকলে মোৰ এই ফেচবুক পেজখনত নতুনকৈ আহিছে, যদি আপোনালোকে ফ'ল' কৰা নাই, এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ পেজখন ফ'ল' কৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঔষধি চাকিটো ঘৰতে বনাব লগা হ'লে আমাক 1 নম্বৰত লাগিব শুকান নিম পাত, তাৰপিছত 2 নম্বৰত লাগিব শুকান তেজপাত, 3 নম্বৰত লাগিব শুকান পিঁয়াজৰ বাকলি, 4 নম্বৰত লাগিব শুকান নহৰুৰ বাকলি, তাৰপিছত আমাক 5 নম্বৰত লাগিব কেইটুকুৰামান কফুৰ আৰু 6 নম্বৰত লাগিব কেইটুকুৰামান লং। এই বস্তুখিনি আপুনি আপোনাৰ ঘৰত সহজতে পাই যাব। এতিয়া মই এইখিনি মিক্সাৰ মেচিনত ভৰাই গুড়ি কৰি ল'ব লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এনেকৈয়ে আপোনালোকে মিক্সাৰ মেচিনত গুড়ি কৰি ল'ব। এতিয়া মোৰ এইটো চাব পাৰে পুৰা গুড়া হৈ গ'ল। এতিয়া লাগিব আমাক এটা মাটিৰ চাকি, আৰু সেই চাকিটোত এই ঔষধখিনি ভৰাব লাগিব। এনেকৈয়ে ঔষধখিনি ভৰাই লোৱাৰ পিছত চাকিটোত অলপমান মিঠাতেল ঢালি এতিয়া ইয়াত জুই লগাব লাগিব। মই এতিয়া ইয়াত জুই লগাই দিলোঁ। এই চাকিটো মই মহ খেদাবৰ কাৰণে ঘৰতে ব্যৱহাৰ কৰি থাকোঁ। ইয়াৰ পৰা খুব ভালে ৰিজাল্ট পোৱা যায়। আপোনালোকেও এবাৰ ব্যৱহাৰ কৰি চাব। আশা কৰিছোঁ ভালে ৰিজাল্ট পাব আপোনালোকেও। মাৰ্কেটত কিনিব গ'লে মহ নাশ কৰা লিকুইডটো বহুত পোৱা যায়, কিন্তু সেইবিলাকত কেমিকেল থাকে, আৰু সেইবিলাক ব্যৱহাৰ কৰিলে আমাৰ বহু ধৰণৰ সাইড ইফেক্ট হোৱাৰো সম্ভাৱনা থাকে। সেইকাৰণে এই চাকিটোত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ হোৱা নাই। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। তো এতিয়া মই এই চাকিটো ঘৰৰ ভিতৰত ভৰাই দৰ্জা খিৰিকী বন্ধ কৰি কিছু সময়ৰ কাৰণে ঘৰৰ ভিতৰত ৰাখিব লাগিব। তাৰপিছত ইয়াৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ পৰা যিমান ঘৰৰ ভিতৰত মহ আছে চব বাহিৰ হৈ যাব। তো ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো আৰু ইমানেই আছিলে। আপোনালোকে ভিডিঅ'খন চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব, আৰু যদি ভাল পাইছে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ পেজখন ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আৰু ইমানেই আছিলে। বাই বাই।